আমি এতিয়া নামঘৰলৈ যাম আৰু আজি দ্বিতীয় দিন তাত বৰষাৰণী বিষয়া আহিছে আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব বলক মই অভিনেত্ৰী বৰষাৰণী বিষয়া এয়া আমাৰ মঞ্চত উপবিষ্ট হৈছে আপোনালোকে সদায় সময় জড়িত আৰু আমাৰ ৰেছপেক্টেড অংশ উদ্দেশ্য আছে সেই উদ্দেশ্য দৰ্শকসকল যেনেকৈ এটা মুদ্ৰা দুটা পিঠি অবিহনে হ'ব নোৱাৰে ঠিক তেনেকৈ ছবি এই দুয়োটা পিঠি নহ'লে অসম্পূৰ্ণ আৰু দৰ্শকে চাইছেতো দৰ্শকে কিমান আমাৰ ছবি 3 মাহ 4 মাহ চলিছে ৰত্নাকৰ চাইছে শেহতীয়াভাৱে ৰাঘৱ চাইছে ৰঘুপতি চাইছে কিমান বিপুল সঁহাৰি আজিলৈকে আমি নহ'লোহেঁতেন যদি দৰ্শকে আমাক সঁহাৰি নজগালেহেঁতেন কিন্তু এই 1983 চনৰ পৰা অসমীয়া ছবিৰ যিটো এই এক যাত্ৰা এই যাত্ৰাত মই ভাবোঁ এইকেইদিন হৈ থকা যিটো ঘটনা সেইটোৰ পৰা ময়ো দুখ পাইছোঁ বা অলপ ভয়ো খাইছোঁ ভগৱানৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ যাতে পৰিৱেশ আকৌ সুন্দৰ হওক পিঠিত থাকে দৰ্শকসকল যেনেকৈ এটা মুদ্ৰা দুটা পিঠি অবিহনে হ'ব নোৱাৰে ঠিক তেনেকৈ ছবি এই দুয়োটা পিঠি নহ'লে অসম্পূৰ্ণ আৰু দৰ্শকে চাইছেতো দৰ্শকে কিমান আমাৰ ছবি 3 মাহ 4 মাহ চলিছে ৰত্নাকৰ চাইছে শেহতীয়াভাৱে ৰাঘৱ চাইছে ৰঘুপতি চাইছে কিমান বিপুল সঁহাৰি আজিলৈকে আমি নহ'লোহেঁতেন যদি দৰ্শকে আমাক সঁহাৰি নজগালেহেঁতেন কিন্তু